এতিয়া পুনৰ বৰচল গ্ৰামলৈ উভতি যাওঁ। প্ৰাণ প্ৰেম প্ৰয়াস উদ্যান। শিল্পকলাটিৰ নামতে উদ্যানখনৰ নামটো ৰখা হৈছে। বিনীতাৰ অনুৰোধত উন্নয়নী কাৰ্যালয়ৰ কৰ্মীয়ে 15 মিনিটৰ ভিতৰতে উদ্যানৰ দুৱাৰ খুলি দিলে। আমি অধীৰ হৈ প্ৰৱেশ কৰিলোঁ। কাষ চাপি গ'লোঁ ভাস্কৰ্যটো। দুগৰাকী যুৱশিল্পীৰ শিল্পকৰ্ম। তলত তেওঁলোকৰ নাম খোদিত হৈ আছে। দীনেশ ৰায় আৰু মদন লহকৰ। মনটো ভাল লাগি গ'ল। কিন্তু উদ্যানখন ভালদৰে সজাই পৰাই ৰখা হোৱা নাই। শিলৰ ভাস্কৰ্যটোত মটীয়া ৰং বোলাই দিয়া হৈছে। কিন্তু আমাৰ যাত্ৰা সফল হ'ল। আমি বেছ কিছু সময় তাতে কটালোঁ। সেই ভাস্কৰ্যটোৰ সৈতে এটা আন্তৰিক সম্পৰ্ক অনুভৱ কৰিলোঁ। স্মৃতিৰ মণিকোঠত সেই সময়খিনি সাঁচি এটা সময়ত আমি তাৰ পৰা বিদায় ল'লোঁ। আমি বিনীতাৰ লগত আহিলোঁ, মানে এটা বিশেষ উদ্দেশ্য লৈ আহিলোঁ। এখন নেদেখা ঠাই দেখিলোঁ, আৰু যিখন ঠাইলৈ হয়তো অন্য কাৰণত আমি কেতিয়াও নাহিলোঁহেঁতেন, শক্তিগড়লৈ। বিনীতাৰ কাৰণে অহা হ'ল। আমি এটা শিল্পকৰ্ম দেখিলোঁ, দেউতাৰ, মদন লহকৰ দেউতাৰ। এটা হিষ্ট্ৰী, ইতিহাস আছে ইয়াত, লগতে এটা শিল্পকলাৰ ধাৰা এটা সম্পৰ্কেও আমি অকণমান জানিলোঁ। ৰামকিংকৰ বেজৰ শিষ্য আছিল তেখেত। ধন্যবাদ বিনীতা। তাৰ পৰা উভতি আহোঁতে শক্তিগড়ৰ বিখ্যাত লাংচা মিঠাই কিনিলোঁ। বৰ্ধমানত সোমাই বন্ধু পাৰ্থৰ পৰিয়ালটোৰ আতিথ্য গ্ৰহণ কৰিলোঁ। তাৰ নতুন পুতলা নাটখনৰ আখৰা আৰম্ভ কৰিছে। তাৰ জীয়ৰী অনুৰাধাও এই কলাৰ সৈতে জড়িত হৈ পৰিছে। তাৰ পৰা পুনৰ উভতিলোঁ শান্তিনিকেতন বুলি। বিয়লি শান্তিনিকেতনৰ শ্ৰীনিকেতনত সোমাই জয়া বৰুক লগ কৰিলোঁ। তাই আমাক তাইৰ পটাৰী বিভাগটো ভালদৰে দেখুৱালে। ইনষ্টলেশ্যনবোৰ বৰ ভাল লাগিল। আমি থকা হোটেলখনৰ নিচেই কাষতে তাইৰ ঘৰ। তাইৰ স্বামী সুপ্ৰিয় দত্তও এগৰাকী শিল্পী। আমাক তাইৰ আশ্ৰম যেন লগা ঘৰখনলৈ পিছদিনা নিশাৰ আহাৰৰ বাবেও নিমন্ত্ৰণ কৰিলে। সন্ধিয়া শান্তিনিকেতনৰ চৌহদৰ কাষত থকা বজাৰখনত অলপ ঘূৰিলোঁ। এইবাৰ আহিল শান্তিনিকেতন, সোণাঝুৰি, লালমাটি ফুৰাৰ পাল। হাতত 2 দিন আছে, সেয়াও কম।